সেই গাইজ যিহেতু আপোনালোকে এটা মই কথা ৰিকুৱেষ্ট কৰিম, যিহেতু আপোনালোকে ড্ৰাইভিং কৰি আছে এনেকুৱা ইমান ইফিল গৈ পিনে কোনো লাভ নাই। আপোনালোকে যেতিয়া ইমান ইমাৰ্জেঞ্চি আপোনালোকে আগত যেতিয়া আপুনি চাইকেল চলাইছে তেতিয়া ইমান ইমাৰ্জেঞ্চি ক'ত আছিলে আপোনালোকৰ। এই গাইজ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মৰমৰ বন্ধু বান্ধৱীলৈ। যিহেতু আজি যিহেতু এটা ভয়ানক এক্সিডেণ্ট আছে আৰু এই এক্সিডেণ্টৰ বিষয়ে যিহেতু ক'বলৈ চেষ্টা কৰিম, যিহেতু সেইখিনি যিহেতু এই ল'ৰাকেইটা চাই আছে আপোনালোকে স্ক্ৰীণত, সেইখিনি এক্সিডেণ্ট হৈছিলে কালি। পূৰা জেগাখিনি দেখাই দিবলৈ চেষ্টা কৰিম। চাইছোঁ অলৰেডি দেখাই দিবলৈ চেষ্টা কৰিম কোনখিনি ঠাইত আমাৰ কালি দুটা ল'ৰা আমাৰ গাঁৱৰে অলপ দূৰ আমাৰ গাঁৱৰ পৰা, যিহেতু এটা পাণবাৰী বিশেষকৈ পূৰা ভিউ চাই থাকক। আৰু আপোনালোকে চাব, আপোনালোকে অকণমান শ্ল' মোশ্যনত চলাব এইখিনি ঠাইত, যি LP স্কুলৰ ওচৰতে। আপোনালোকে চাবই পাইছে স্ক্ৰীণত, যিহেতু যিখন ইয়াতে পকা খুঁটিখন আছিলে এইখন পূৰা ভাঙি দিছে দুটা। আৰু লগতে মৰমৰ ষ্টুডেণ্টকেইটা ষ্টেচনৰ পৰা আহিছে, ইয়াতে ৰখি দিছে, অকণমান চাই আছে ইয়াতো। সেইখিনি চাওক কিমান দ আছিল, দৰ ভিতৰত আছিলে, যিহেতু এই দৰ পৰা উঠাই দিছে এই দুটা খুঁটিখন। সেই গাইজ ফাইনেলি যিহেতু আপোনালোকৰ যি ভিডিঅ'ৰ ক্লিপ যিহেতু দিবলৈ পৰা নাই, বিশেষকৈ মোৰ তাত এটা ফটো শ্বুট আছিলে, সেই ফটো দি মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু আপোনালোকে চাওক, কেতিয়াও কি বাইক এটা এনেকুৱা জিনিস আপোনাক ওপৰলৈ উঠাই দিব পাৰে বা লগত নমাই দিব পাৰে, এনেকুৱা চিষ্টেম বাইক এটা জিনিস। আৰু বাইকটো পূৰা সুন্দৰভাৱে যত্ন সহকাৰে চলাব লাগে। চাওক আজি যদি ছেফটিত থাকিলে হয় তেনেহ'লে এই দুৰ্ঘটনাটো নহয়। ইমান টাইনিঙৰ মিনিমাম 60-80ত আছিলে, আহি পিনে ডাইৰেক্টলি মাৰি দিলে। তাৰ কাৰণে যি ভয়ানক যি অৱস্থাটো। এই চিষ্টেমত আহি আছিলে, অহাৰ পিছত ডাইৰেক্টলি এইফালে ডাইৰেক্ট খুন্দাই দিছে। যিটো দুটা খুঁটি আছিলে এইফালে বাহিৰত তোমালোকে চাই দিওঁ অকণমান, যিটো সেই চাওক স্কুটিৰ পূৰা পাঁচকেইটা পৰি আছে। যিহেতু বিশেষকৈ আৰু কি দেখাম, এইখিনি চাব পাৰিছে। যিহেতু এখন যিটো বাইকৰ পিছফালে বহি আছিলে সেইখন পূৰা ভৰিটো ভাঙি গ'ল, এটা ভৰি ভাঙি গ'ল। আৰু লগতে যোনটো ড্ৰাইভাৰিং কৰি আছিলে, বাইকটো চলাই আছিলে, সেইটোৰ পূৰা কঁকাল ভাঙি গ'ল বুলি শুনি পাইছোঁ। আৰু যিহেতু বিশেষকৈ মই কালি আহিব পৰা নাই কিবা এটা প্ৰব্লেমৰ কাৰণে, যিহেতু মই বহুত দূৰত আছিলোঁ। যিহেতু আমাৰ গাঁৱতে এনেকুৱা প্ৰব্লেম কেইটা হৈছে, এক্সিডেণ্টকেইটা হৈছে। আপোনালোকে সেয়া চাওক, যিটো LP স্কুল আছে, আপোনালোকে যদি সেই তিনিআলি ফালে আহে, যি আমাৰ গাঁৱলীয়া যোনকেইটা ছাবস্ক্ৰাইবাৰ আছে সেইকেইটাক মই কৈ আছোঁ, যিহেতু বহুত দূৰ দূৰণিৰ পৰাও মানুহকেইটা ইয়াতে যাতায়াত কৰে। যিহেতু বাটেচিপুৰ বা এইফালে আমাৰ ঢেকীয়াজুলিৰ পৰা, এইটো হৈছে আমাৰ ঢেকীয়াজুলিৰ ৰাস্তা, ঢেকীয়াজুলিৰ পৰা আহিলে আপোনালোকে এই টাৰ্ণিংটো পোৱাৰ মুহূৰ্তে অকণমান শ্ল' মোশ্যনত আহিব অকণমান। বিশেষকৈ আমাৰ যি LP স্কুল আছে, LP স্কুলৰ ওচৰতে এই ভয়ানক অৱস্থাটো হৈছে কালি। আৰু আপোনালোকে ড্ৰাইভ কৰি আছে, আপোনালোকে যদি মন পচন্দ হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি এটা উৎসাহ দিয়ক। যিহেতু এনেকুৱা ধৰণৰ বেলেগ টপিক ধৰণৰ ভিডিঅ' লৈ আহিব পাৰিম আশা আছে। যিহেতু আপোনালোকে এমদাস ব্লগটো অকণমান ছাপোৰ্ট কৰক। আৰু এইখিনি কৈ পিনে যিহেতু মোৰ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যিহেতু নেক্সট ভিডিঅ'ত আমি লগ পাম। থেংক ইউ ফৰ ৱাচিং ভিডিঅ'।